ফ্ৰেণ্ডছ গুড মৰ্ণিং। পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি 4 দিনমান আগতে এখন দোকানত কি হৈছিল কি হোৱা নাই শেষলৈকে চাই থাকক, গোটেইখিনি দেখাই যাম আপোনালোকক। গতিকে কেনেকুৱানো হৈছিল, কেনেকুৱানো পৰিৱেশ হৈছিল, সঁচাকৈ খুবেই দুখ লগা ঘটনা হৈছিল তেখেতসকলক। গতিকে চাই থাককচোন শেষলৈকে, আৰু ভিডিঅ'টো চাবলৈ নাপাহৰিব, আৰু লাইক এণ্ড ছাবস্ক্ৰাইব এণ্ড বেল আইকনটো বজাই দিব, আৰু তাৰে লগত জনাই দিব যে মোৰ ভিডিঅ'বোৰ চাই কেনে পাইছে। আৰু বৰ্তমান মই দোকানৰ পৰাই ভিডিঅ'বোৰ আৰম্ভ কৰিছোঁ, গতিকে চাই থাককচোন। ফেনখনো দিব পৰা নাই, ইমান গৰমতো আৱাজটো বেয়া আহে কাৰণে, সেইটো কাৰণে মই ফেনখন দিব, বহুত গৰম লাগিছে। গতিকে দোকানখনৰ বিষয়ে কিনো হৈছে কি হোৱা নাই আপোনালোকে শেষলৈকে চাই থাকিলে গোটেইখিনি গম পাব। গতিকে শেষলৈকে চাই থাকক ভিডিঅ'টো। My God. Kenapa gitu? যিটো ঘটনা ঘটি গ'ল, গতিকে সেই ঘটনাটো সঁচাকৈ দুখ লাগিবলগীয়া ঘটনা হৈছে। গতিকে কি কৰিব, উপায় নাই। গতিকে কিছুমান অসাৱধানতাৰ কাৰণে, নতুবা কিছুমান কৰ্মচাৰীৰ কাৰণেও অৱশ্যে মালিকে সেইখিনি দুখ পাব লগা হয়। কি কৰিব, উপায় নাই। তেখেতসকলকো ক'ব নোৱাৰে এতিয়া কি হৈছে কি হোৱা নাই সঠিকভাৱে জনাবলৈকো অকণমান মোৰ বেয়া লাগিছে। কিন্তু তথাপিতো আপোনালোকতো জনাবই লাগিব, কাৰণ আপোনালোকে যিহেতু মোৰ পৰিয়াল, গতিকে মই আপোনাক জনাবই লাগিব। এতিয়া আপোনালোকে দেখিছে কেনেকৈ জুই লাগিছিল, কেনেকৈ কি হৈছে, কিন্তু সেই জুইটো ক'ৰ পৰা হৈছে সেইখিনি মই আপোনালোকক জনাব বিচাৰিছোঁ। সেইটো হৈছে একচুৱেলি চিলিণ্ডাৰ বাষ্ট হয়। চিলিণ্ডাৰৰ ওচৰত দুখনমান কাপোৰ ৰাখিছিল কৰ্মচাৰীজনে। বিৰিয়ানীৰ দোকান আছিল, তাৰে লগত মিঠাইৰ দোকানো আছিল, সিহঁতৰ একেলগে জইন কৰি বনাইছিল। গতিকে ল'ৰাজনে তাৰমানে গেছৰ চোলাখনৰ ওচৰতে কাপোৰ অকণমান থৈ দিছিল, যিটো নেকি বাচনটো ধৰিব পৰাকৈ সেনেকুৱা এখন কাপোৰ থৈ দিছিল। গতিকে সেইখন কাপোৰ যে চিলিণ্ডাৰ গেছটোৰ ওচৰতে লাগিছিল, জুইখিনিৰ ওচৰত যে আছিল, তেখেতে গম নোপোৱাৰ কাৰণে গতিকে সেইখন কাপোৰত জুই লাগি তাৰপিছত পাইপডালত লাগি গৈছে। তেতিয়া অকণমান লাগিছিল, তেতিয়া সিহঁতে নুমাব পাৰিলে হয়, কিন্তু দুজনমানে ভয় কৰিলে, সিহঁত ওলাই গ'ল। কিন্তু আন এজন ল'ৰাই কিন্তু হাত এখন পুৰিছে, যিজনে চিলিণ্ডাৰটো বন্ধ কৰিব গৈছিল। কিন্তু সিহঁতৰ চিলিণ্ডাৰটো 19 কেজি থাকে, যিটো নেকি আমাৰ এনে জেনেৰেলি ঘৰত ইউজ কৰা চিলিণ্ডাৰ 14 কেজি থাকে, 14 কেজি কিবা পইণ্ট থাকে চাগে, মই সঠিকভাৱে নাজানো। কিন্তু সিহঁতৰ চিলিণ্ডাৰটো খুবেই ডাঙৰ থাকে, যিহেতু হোটেলত চলায় সেই চিলিণ্ডাৰটো। ঠিক তেনেধৰণে সেই চিলিণ্ডাৰটো প্ৰথমতে জুই লাগিব পৰা এটা বাছ হ'ল। ছেকেণ্ড আৰু এটা আছিল ওচৰতে, সেইটো বাষ্ট হৈছে। আৰু এটা জেনেৰেল চিলিণ্ডাৰ আছিল, সেইটো লাগি গৈছে। দোকানত আছোঁ যিহেতু কাষ্টমাৰ আহিছিল, গতিকে সেইকাৰণে মই ৰ'ব লগা হ'ল। আৰু বাকীখিনি কি ধৰক, সেইখিনি হোৱাৰ কাৰণে এতিয়া তাৰমানে সিহঁতক একো কৰিব নোৱাৰিলে। তাৰোপৰি একো বস্তুৱেই নাই বচা, গোটেইবোৰ জ্বলি ছাৰখাৰ হৈছে। এতিয়া ক'লা পৰি আছে, বস্তাখিনি যাবলৈকে বেয়াই লাগিছে। গতিকে তাৰে লগত এখন দোকানেই হৈছে, মিঠাই আৰু বিৰিয়ানী দোকানখন একেলগে আছিল, যিহেতু সিহঁতৰ এখনেই আছিল দোকান। সেইখনে গোটেইখিনি ছাৰখাৰ হৈ গ'ল। আৰু ওচৰত দুখনমান আছিল
দোকান কিন্তু সেই দুখন এতিয়ালৈকে খুলিব পৰা হোৱা নাই যিহেতু ঠাইখিনি বেয়া হৈ আছে গোটেই পৰিৱেশটো মানে অকণমান বেয়া হৈ আছে আৰু তাৰ দোকানকেইখনৰ ওচৰত সেইখিনিৰ কাৰণে তেখেতসকলে দোকান খুলিব পৰা নাই গতিকে আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু লাষ্টলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু বেল আইকনটো বজাবলৈ কেতিয়াও নাপাহৰিব আৰু নতুন ভিডিঅ'লৈ এইখিনিতে মই ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ গতিকে আপোনালোকে চাই থাকিব শেষলৈ